বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ আকৌ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আপোনালোকক মই এটা জেগাত লৈ যাব বিচাৰিম, যিটো জেগাৰ নাম হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম। কাৰণ মই বৰ্ষাপাৰা ষ্টেডিয়ামৰ কাষতে আছোঁ, যিহেতুকে মই আপোনালোকক বৰ্ষাপাৰা ষ্টেডিয়ামৰ কিছু দৃশ্যাংশ দেখাব বিচাৰিম। প্ৰথমতে আমি যাব লাগিব মাছৰ বজাৰ। মই অলপমান মাছ কিনি পেলাই মই আপোনালোকক ভিডিঅ'টো বনাই দেখাব বিচাৰিম যে বৰ্ষাপাৰা ষ্টেডিয়ামটো কেনেকুৱা ধৰণৰ আৰু তাৰ ওচৰে পাজৰে কেনেকুৱা ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য আছে, সেইবোৰ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। তেতিয়াহ'লে বলক দেৰি নকৰোঁ, প্ৰথমতে মাছ। আজি ৰ'দ দিব বুলি, কিন্তু ৰ'দ নিদিলে, কিন্তু বহুত বৰষুণ দি আছে। তথাপিও মানে ভাবিছিলোঁ আজি কাপোৰ অলপমান ধুম বুলি, কিন্তু উপায় নাই, বৰষুণ দিলে। যি কি নহওক আমি বৰ্ষাপাৰা ষ্টেডিয়াম যাবই লাগিব যিহেতুকে। আগতে আমি বলক মাছৰ বজাৰলৈকে যাওঁ। আচলতে আপোনালোকে যে দেখিছে শাক পাচলিবোৰ, এই শাক পাচলিবোৰ বাইদেউহঁতে পাহাৰৰ পৰা আনে আৰু বহুত কষ্টৰে আনি ইয়াত বিক্ৰী কৰে। লোকেল হয় গোটেইখিনি। লোকেলটো নাই নেকি? এইটো দাম কিমান ককাই? দাম কিমান? বন্ধুসকল মই যাবলৈ ওলাইছিলোঁ, কিন্তু বৰষুণ আহি গ'ল। বৰ্তমান মাছ লৈ ল'লোঁ। মই এখন শাক চব্জি দোকানৰ কাষতে আছোঁ। আপোনালোকক মই শাক চব্জি কেনেকুৱা দাম গুৱাহাটীত মই আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। বাইদেউ জলকীয়া কেজি কেনেকৈ? জলকীয়া হ'ল 20 টকা, বিলাহী 60 টকা কিলো, আৰু নেমু কেনেকৈ দিছে? যোৰা 10 টকা ন? পটল কেনেকৈ? পটল বোলে 40 টকা, আৰু আলু 30 টকা। বন্ধুসকল এনেকৈ গুৱাহাটীৰ বহুতো জেগাতে এনেকুৱা ধৰণৰ চব্জি দোকান দি বহুতে চলি আছে, আৰু আশা কৰোঁ আপোনালোক সকলোৱে চব্জি ল'ব, কিন্তু উপায় নাই, চৰকাৰৰ এতিয়া দাম বাঢ়িছেই বহুত বস্তু। দামখিনিতো আপোনালোকে ল'বই লাগিব কিনি। লাহে লাহে বৰষুণ এৰিব ল'লে আৰু মই ঘৰলৈ আহিব ল'লোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। বন্ধুসকল বৰ্ষাপাৰা ষ্টেডিয়ামলৈ যোৱাৰ আগতে আপোনালোকক মই বৰ্ষাপাৰালৈ কেনি যাব লাগে মই অলপ আপোনালোকক দেখাই দিব চেষ্টা কৰিম। তাৰপিছত মই যাব ওলাম বৰ্ষাপাৰা ষ্টেডিয়ামত। এই ৰাস্তাটোৰ দিকে যিসকল ক্ৰিকেটাৰ যায়, শ্ৰীলংকাৰ টীম আৰু ইণ্ডিয়া টীম, এই ৰাস্তাটোৰ দিকে যায়, আৰু এই ৰাস্তা পিনে গৈ বৰ্ষাপাৰা ষ্টেডিয়ামত যাব পাৰিব আপোনালোকে। বলকচোন আমি চাই গৈ থাকোঁ ৰেটটো। ফাইনেলি পাই গ'লোঁ। এইখনেই হ'ল মেইন গেট। ভিতৰত সোমাব দিনে নিজে মই গম নাপাওঁ, কিন্তু মই সোমাবলৈ চেষ্টা কৰিলোঁ। মই ভিতৰত সোমাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু ভিতৰত সোমোৱাটো নিষেধাজ্ঞ কৰিছে, কাৰণ কৰোণাৰ প্ৰতিকূলৰ পৰা সোমাবলৈ নিষেধ কৰিছে। ভিতৰত সোমাব নোৱাৰিলোঁ যদিও মই আপোনালোকক বাহিৰৰ দৃশ্যাংশকে দেখাবলৈ মই চেষ্টা কৰিম। আহকচোন আমি বাহিৰত। বন্ধুসকল মই ষ্টেডিয়ামৰ বেক চাইডে আহিছোঁ, কাৰণ আগ চাইডে সোমাবলৈতো নিদিয়ে,
আৰু বেক চাইডৰ মই আপোনালোকৰ দৃশ্যাংশ দেখাব বিচাৰিছোঁ আৰু আপোনালোকে দেখিছে এটা ষ্টিকত কিমান যে লাইট আছে বাৰু আপোনালোকে জানিব বিচাৰে 104টা লাইট এটা ষ্টিকত থাকে আৰু 4ডাল ষ্টিক আছে ইয়াতে যিটো লাইটৰ পোহৰ দিয়ে এইটো বহুত আকৰ্ষণীয় পোহৰ হয় আৰু আপোনালোকে চ' বন্ধুসকল আপোনালোকক যেনেকৈভাৱে দেখাব বিচাৰিছিলোঁ তেনেভাৱে দেখাব নোৱাৰিলোঁ তাৰ বাবে মই বহুত দুখিত চ' যিমান পাৰোঁ আপোনালোকক আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দেখাই যাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি যাতে মোক আগুৱাই নিবলৈ আশীৰ্বাদ কৰে বন্ধুসকল ছাবস্ক্ৰাইব কৰি মোক বেল আইকনটো দবাবলৈ নাপাহৰিব